উচ্চ বিজ্ঞানৰ প্ৰকৃতিজনিত মহিলা আৰু ৰোগীয়া শিশু ট্ৰেকিং আৰু চিকিৎসাৰ বাবে কল চেণ্টাৰ মুকলি। পাহাৰীয়া জিলাত কাৰ্বি আংলঙৰ ৰাইজৰ বাবে এক সুখবৰ। এতিয়াৰ পৰা উচ্চ বিজ্ঞানৰ প্ৰকৃতিজনিত মহিলা আৰু ৰোগী শিশুৱে লাভ কৰিব তৎকালীন চিকিৎসা। কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত উচ্চ বিজ্ঞানৰ প্ৰকৃতিজনিত মহিলা আৰু ৰোগীয়া শিশুৰ ট্ৰেকিং আৰু চিকিৎসাৰ বাবে আজি মুকলি কৰা হয় কল চেণ্টাৰ। আজি পুৱাৰ ভাগত ডিফুস্থিত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ কল চেণ্টাৰটো শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দজনক ভালে। এইদৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰংবিয়ে কয় যে উক্ত কল চেণ্টাৰৰ জৰিয়তে উচ্চ বিজ্ঞানক প্ৰসূতিজনিত মহিলা আৰু ৰোগীয়া শিশুসকলক সহজতে আৰু শীঘ্ৰে ট্ৰেকিং কৰি চিকিৎসা কৰাত সুবিধা হ'ব। ইয়াৰ ফলত উচ্চ বিজ্ঞানক প্ৰসূতিজনিত মহিলা আৰু ৰোগীয়া শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পৰা যাব। আজি কল চেণ্টাৰৰ শুভ উদ্বোধনী কাৰ্যসূচীত EM সূৰ্য ৰংফাৰৰ লগতে পৰিষদৰ MAC ডক্টৰ মংবে ৰংপি, স্বাস্থ্য বিভাগৰ যুটীয় সঞ্চালক বৰ্ষিত ৰংপি, পৰিষদৰ বিভাগীয় সচিব ৰাজেশন তেলানুকে প্ৰমুখ্যে কৰি স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মী উপস্থিত in the country. So out of which আমি চাওঁ, although we could bring so many reduction in maternal death and child death, but overall in the country we see Assam is one of the worst performing state in the country. So তাৰ পৰা যদি আমি চাওঁ, ইণ্ডিকেশ্যন যদি আমি চাওঁ, মাহতে এতিয়া যোনটো 2022-23 যোনটো ট্ৰেণ্ডত চাই আছোঁ, মাহতে almost 50 to 55 maternal death happen in the state of Assam. And if we see to child death 0 to 5 years under যদি আমি চাওঁ, this year although it has come down, but still it is recorded 600 to 650 children died in a month. So সেইকাৰণে it has been one of the major concern for the state, for the country and for the district also. Anyhow, we have to reduce this MMR and IRR, and there are so many factors why it is contributed, and there are also so many ways that we can bring down also. So Karbi Anglong যদি আমি চাওঁ, এই বছৰত এপ্ৰিলৰ পৰা এতিয়ালৈকে is almost touching 90 died children dead up to yesterday. আৰু maternal death already 10 it has already recorded. Last year we have recorded 14 maternal deaths, but till now there is no any differences between last year and this year. So the district has decided, as till date we have recorded already 391 high risk pregnancy. At any point of time they may die also if we don't care them, if we don't follow up them after identification there at the community level. District Program Manager, Thank you, sir.